আপুনি বিটিচি দায়িত্বত আছে, ৰাইজে এটা কথা বাৰে বাৰে প্ৰশ্ন এটা উত্থাপন কৰিছে, মাটি ম্যাদিৰ ক্ষেত্ৰত আচলতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে। এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা? বিটিচিত এটা 2020-2021 এটা সমস্যা আছিল যে বিটিচি অশান্ত হৈ আছে। বিটিচিত গ'লে মানুহে বেলেগ কথা পতা নাছিল, বিটিচিত গ'লে মানুহে সুৰক্ষাৰ কথা পাতিছিল। কিয় ডেইলি কিডনেপিং হয়, বোমা ফুটে, হাতত AK-47 লৈ মানুহ ঘূৰি থাকে। আমাৰে ল'ৰা ছোৱালী জংঘলত গৈছিল, এটা সন্ত্ৰাসময় পৰিৱেশ আছিলে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অসমৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী আৰু এপছুৰ সভাপতিৰ নেতৃত্বত যিটো শান্তি চুক্তি হ'ল, আজি অন্তত বিটিচিত শান্তি বিৰাজ কৰিছে। বিটিচিৰ মানুহে এতিয়া আৰু ভয় ভাবুকিত নহয়, উন্মুক্ত এক বাতাবৰণত জীয়াই আছে। মাটি বাৰীৰ কিছু সমস্যা আছে 6 শিডিউল হোৱাৰ কাৰণে, ইয়াৰ নিষ্পত্তিৰো কাম চলি আছে। বসুমতী বুলি যেনেকৈ অসম চৰকাৰে বসুন্ধৰা আৰম্ভ কৰিলে, বিটিচি চৰকাৰো বসুমতী আৰম্ভ কৰিছে। আৰু মই ভাবোঁ যে অহা দিনবোৰত বসুমতীয়ে বহুতখিনি সমস্যা সমাধান কৰিব। আৰু বিশ্বাস ৰাখক, ভূমিপুত্ৰসকলক, খিলঞ্জীয়া লোকসকলক, যিসকল প্ৰকৃত ব্যক্তিসকল আছে, তেখেতসকলক কোনো ধৰণৰ কষ্ট দিয়াৰ চিন্তা না বিটিচি চৰকাৰৰ আছে না অসম চৰকাৰৰ আছে। এটাৰ পিছত এটা সমস্যা আমি নিষ্পত্তি কৰি গৈ আছোঁ, আৰু এই সমস্যাবোৰ নিষ্পত্তি হ'লে অসম আগবাঢ়িব পাৰিব। আজি আমাৰ ল'ৰা ছোৱালীয়ে স্কুল যাম বুলি ভাবিছে। কিয় ভাবিছে? যে চাকৰি দুৰ্নীতি নোহোৱাকৈ 1 লাখ নিবনুৱা ল'ৰা ছোৱালীয়ে চাকৰি পালে। আজি ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব খুজি আছে। পঢ়া শুনা কিয় কৰিব খুজি আছে? যে পঢ়া শুনা কৰিলে আমিও চাকৰি পাম। আৰু চাকৰি বিক্ৰী নহয়, কংগ্ৰেছৰ আমোলত চাকৰি বিক্ৰী হৈছিল। আমাৰ আমোলত মেধা থকা ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাইছে, ল'ৰা ছোৱালীয়ে স্কুল কলেজত যোৱা হৈছে। এই কথাবিলাক আপোনালোকে লক্ষ্য কৰিব যে লাহে লাহে পজিটিভৰ ফালে আমি আগবাঢ়ি আছোঁ। নেগেটিভ কথা কৈতো আমি সংস্কাৰ আনিব নোৱাৰোঁ, আমি লাহে লাহে পজিটিভ কাম কৰিহে সংস্কাৰ আনিব লাগিব, আগবাঢ়িব লাগিব। আৰু মই ভাবোঁ যে এই দিশত কাম হৈছে। এই অঞ্চলৰ লগত মোৰ ব্যক্তিগত বিশেষ এটা স্নেহ আছে, বিশেষ এটা সম্পৰ্ক আছে। চ' এই অঞ্চলৰ অভাৱ অভিযোগখিনিও যিখিনি আছে, ৰাইজে যিখিনি কৈছে,